নমস্কাৰ সকলোকে গুণু ৰিম্পি ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি এই ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। বাইক ভনীয়েক দুইজনী স্কুল যাবলৈ ৰেডি। শোৱাৰ টাইমতো পিছে কাজিয়াৰ শেষ নাই দেই। দুইজনী দেখা দেখি হ'বই নহয়, কাজিয়া হ'বই। সৰুজনী পিছে বেছি ছাৰ। আৰু এইয়া দেখিছেনে, গুণুৱে টিফিন চাইছে, টিফিনত কি দিছে বুলি। যেতিয়া দেখিলে টিফিনত আছে পাস্তা, তেতিয়া তাই ফূৰ্তিৰ সীমা নাই মানে। বৌয়েকে আজি পাস্তা বনাই দিলে। টিফিনটো মেইন ৰাইজ, সদায় সোধে টিফিনত কি দিছা, টিফিনত আজি কি বনাইছা। আৰু এইয়া সৰস্বতী মাক সেৱা কৰি আমি যাবলৈ ওলালোঁ স্কুল। আজি পিছে তাই ক্লাছ টেষ্টো আছে। আৰু এয়া আমি যাওঁ এতিয়া স্কুল। আৰু অহা যোৱাবোৰনো কিমান দেখাম, আপোনালোকেও ব'ৰ পাব চাই নহয় জানো। আৰু মই দুইজনীকে স্কুল থৈ আহোঁ, তাৰপিছত আকৌ লগ পাম দেই। আৰু এইয়া স্কুলত থৈ আহোঁতে ৰাস্তাতে লগৰ এজনী লগ পালোঁ। আমাৰ একেখন কলনীৰে হয় পিছে। আৰু তাইকো মই মোৰ চেনেলটোৰ কথা কৈ আহিছোঁ। তাই পিছে গম নাপায়, তাৰপিছত চালে তাই গম পালে। আৰু সেইখিনি কথা তাইকো কৈছোঁ যেতিয়া আপোনালোককো দেখাই দিছোঁ আৰু নহয় জানো। আৰু এনেকৈ কথা পাতি আহি ঘৰ পালোহি। আৰু এইয়া ৰুমৰ অৱস্থা চাওকচোন ৰাইজ। এতিয়া লাগি যাম কামত। আৰু কামত লগাৰ আগতেই মই গৰম পানী অকণমান কৰি লওঁ, মানে জিৰা পানী। আৰু মই সদায় ৰাতিপুৱা জিৰা পানী এগিলাচ খাওঁ। এইয়া এইফালে পানী গৰম হ'বলৈ দিছোঁ। ইফালে পানী গৰম হয় মানে মই ৰুমটো ঠিক কৰি লওঁ। ইফালে ৰুম ঠিক কৰি আছোঁ। আৰু মোৰ ৰুম ঠিক কৰা হৈ গ'ল। আৰু ইফালে গৈ দেখিছোঁ মোৰ পানীও গৰম হৈ গ'ল। বাৰু মই এতিয়া পানীখিনি খাই লওঁ দেই, পাছত আকৌ লগ পাই আছোঁ। আৰু এইয়া পানী খাই হোৱাৰ পিছত মই বনালোঁ পুৰি। এতিয়া আমি ব্ৰেকফাষ্ট কৰিম। বৌ আৰু মই বহি লৈছোঁ, দুইজনী লেকচাৰ দি খাবলৈ। আমি খাই লওঁ এতিয়া। আৰু এইফালে বৰষুণ ৰাইজ। আমাৰ গুডুৰ কথা শুনকচোন। এইটো কি দিছেনো এইটো? এইটো ঠাইতে বেটিহঁত ক'লে গ'ল? কোন গ'ল? এফালে চাই দিয়া, হাই গাইজ কৈ দিয়াচোন এবাৰ। হাই গাইজ কৈ দিয়া, গুড মৰ্ণিং। কোৱা, ভালকৈ কোৱা। কি কৈছে? তুমি কি খালা ৰাতিপুৱা? কি চব্জি খালা তুমি? কি দি খালা তুমি? আমি পুৰি খালোঁ। আৰু এইবোৰ কৰি থাকোঁতেই গুণুক আনিবলৈ যাব টাইমেই হ'ল। এয়া আহিছোঁ ছাতি লৈ। আৰু তেতিয়া যে লগ পাইছিলোঁ তাইক আকৌ লগ পালোঁ ৰাস্তাত। দুইজনী আহি আছোঁ একেলগে স্কুল নিবলৈ।
আৰু স্কুলৰ পৰা এইয়া গুণুক লৈ আহি আছোঁ। আৰু ফ্লিপকাৰ্টৰ পৰা এটা মোৰ আজি পাৰ্চেল আহিল, সেইটোও ল'লোঁ। আৰু তাৰপিছত গুণু আৰু মই আহিলোঁ ডক্তৰৰ ওচৰলৈ গুণুৰ দাঁত সৰোৱাবলৈ। আৰু এইয়া মানুহ বহুত ভিৰ লাগি আছে তাতো। পিছে আগতে এপইণ্টমেণ্ট লোৱা হৈ আছে আমাৰ। ইয়াত বহুত টাইম হৈছে, ৰৈ ৰৈ আমনি লাগি গৈছে। ইয়াত বহি বহি এওঁলোকৰ কথাবোৰকেই শুনি আছিলোঁ, বেমাৰৰ কথা। আৰু ইয়াৰ পিছত আমাৰো কাম হৈ গ'ল। ভিতৰত পিছে ভিডিঅ' কৰা এলাও নাছিল দেই, সেইবাবে ভিডিঅ' কৰিব নোৱাৰিলোঁ। চাওকচোন কিমান দেৰি হ'ল, আমি দিনতেই আহিছিলোঁ, এতিয়া এন্ধাৰ হৈ গ'ল। বাৰু আজিলৈ আহিছোঁ, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত, বাই।